আমি এই প্ৰগ্ৰেমটো ইয়াত আৰম্ভ কৰাৰ অৰ্থই আছিল যে অসম আন্দোলনত পটভূমি আছিল কলাইগাঁও আৰু এই পটভূমিৰ যিটো স্থান সেই স্থানত আমি এই অনুষ্ঠানটো আৰম্ভ কৰাৰ এটা মহৎ উদ্দেশ্য আমি লৈছিলোঁ আৰু আমি উদ্দেশ্যটোত আমি সফল হৈছিলোঁ। কিন্তু ৰ'দৰ কাৰণে আমাৰ বহুত ল'ৰা ছোৱালী বহুত আমাৰ ইয়াত ভাগ ল'ব লগা বিশিষ্ট ব্যক্তি তেখেতসকলে গৈ চাৰ পিনে বা অইন দূৰে দূৰে থিয় হৈ আছে বা বহি আছে। মই তেখেতসকলক অনুৰোধ কৰিম তেখেতসকলে যাতে আহি এই অনুষ্ঠানটোত ভাগ লয়। মই বিশেষ অন্য ধৰণৰ কথা নকওঁ, কাৰণ এই যিটো অনুষ্ঠান এই অনুষ্ঠানটোৰ বিষয়ে আমাৰ মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, মাননীয় কেন্দ্ৰীয় মন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল মহোদয় আৰু আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাই বহলভাৱে কৈছে। গতিকে আপোনালোকে গম পাইছে যে এই অনুষ্ঠানৰ অৰ্থ কি, এই অনুষ্ঠানটো আমি কিয় কৰিব লাগে, এইটো আমাৰ অসমীয়া আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে কিমান প্ৰয়োজনীয় এই কথাটো আপোনালোকে গম পাইছে। এতিয়া সকলোৱে লগ হওক, আমি আমাৰ এই শ্বহীদ প্ৰণৱতা তোমাক গানটো আৰম্ভ কৰিম।